এই ভিডিওটোত মই আপোনালোকৰ মুখত ৰিভিউ কৰিম ষ্টেনলিৰ এই মিনি হেক্সৰ ওপৰত আৰু আমি এতিয়া আৰম্ভ কৰি আছো But my brain tells me I've been here before. Don't wanna draw any attention to all the crazy things. নমস্কাৰ বন্ধু-বান্ধৱীসকল মই হলো অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আসামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে গতিকে বলকচোন বন্ধু-বান্ধৱীসকল দেখুৱা আপোনালোকক ষ্টেনলিৰ এই হেক্সৰ ফেমিলি ৰিভিউ গতিকে বন্ধু-বান্ধৱীসকল আপুনি দেখিছে আপোনালোকৰ সন্মুখত এইখন ষ্টেনলিৰ হেক্সৰ ব্লেড হয় এইখন এখন মিনি হেক্সৰ ব্লেড হয় গতিকে বলকচোন খুলি পেলাই চাও হেক্সৰ ব্লেডখন কেনেকুৱা হয় কেনেকুৱা কোৱালিটি দিছে তেওঁলোকে প্লাষ্টিকটো মই সাইড কৰি দিছো এই আপোনালোক চাব পাৰে আপোনালোকৰ সন্মুখত ৰাখিছো মই ষ্টেনলিৰ এই হেক্সৰ ব্লেডখন ইয়াৰ মডেল নাম্বাৰটো বা স্পেচিফিকেশ্যন পাৰ্ট নাম্বাৰটো হৈছে 20807 টাইপৰ আপুনি দেখিছে ইয়াতে 20807 ইয়াৰ মডেল নাম্বাৰ হয় ঠিক এখন বাৰু কাগজ হয় ডিজাইন দিয়া হৈছে কাগজ খুলিব পাৰি আপুনি এই স্ক্ৰুটো বা এই বৰ্ডটো আপুনি খুলি দিলে কাগজ ওলাই যাব কথাখিনি কৈ লৈছো 10 ইঞ্চিৰ এখন ষ্ট্ৰং ব্লেড হয় আৰু পলিমাৰ কোটিং দিয়া হৈছে ডিজাইনটো খুব এটা ভাল লাগিছে এৰ্গনমিক ডিজাইন হয় ব্লেডখন খুব শাৰ্প হয় আৰু ষ্ট্ৰং হয় আৰু ইয়াতে প্লাষ্টিক গ্ৰিপ দিছে এই গ্ৰিপত আপোনাৰ হাতখন ধুনীয়াকৈ আহি যায় আপুনি চাওক আৰু আপুনি বুঢ়া আঙুলি থবৰ কাৰণে ইয়াত ধুনীয়া পজিচন আছে ইয়াত আপুনি থব পাৰে বুঢ়া আঙুলিটো খুব সুন্দৰ হয় হাতত ধুনীয়াকৈ আহে সৰু সাইজৰ হয় এখন আসলে মিনি হেক্সৰ হয় এইখনেৰে আপুনি পাতল মেটেল পিচ বা কাৰ্ডবোৰ্ড কাঠ আৰু প্লাষ্টিক এইবিলাক কাটিব পাৰিব এই 10 ইঞ্চি ষ্ট্ৰং ব্লেডখন আপোনাৰ এই প্লাষ্টিক গ্ৰিপটো ধুনীয়াকৈ ফিটিং হৈ যায় খুব সুন্দৰ ইয়াক আপুনি এডজাষ্ট কৰিব পাৰে ইচ্ছা অনুসৰি আপুনি ইয়াক ইউজ কৰি পেলাই আগুৱাব পাৰিব ইয়াক স্ক্ৰুটো ইউজ কৰি দিলে আপুনি ইয়াক অলপ আগুৱাব পাৰিব লেংথটো এডজাষ্ট কৰিব পাৰে আপুনি পলিমাৰ কোটিং দিয়া হৈছে হাই ইম্পেক্ট পলিমাৰ কোটিং দিয়াৰ কাৰণে ইয়াৰ ষ্ট্ৰেংথ আৰু ডিউৰেবিলিটি বহুত বেছি হৈ গৈছে আৰু এই হেক্সৰ ব্লেডখনেৰে আপুনি 35 mm লৈকে কাটিব পাৰে মানে ইয়াৰ কেপাচিটি হৈছে 35 mm আৰু ইয়াৰ ডাইমেনশনটো হৈছে 320 mm লেংথ হয় 76 mm আপোনাৰ এই উইডথটো হয় আৰু যেটো থিকনেস আছে এইটো আপোনাৰ 20 mm হয় হাইয়েষ্ট ষ্টেনলিয়ে ক্লেম কৰা মতে এই হেক্সৰ ব্লেডখনেৰে অন্য মিনি হেক্সৰ ব্লেডতকৈ 45% বেছি ডেপ্থলৈকে কাটিব পাৰে এই ওভাৰঅলটো দেখাত খুব ভাল লাগিছে ব্লেডখনৰ খুব হাৰ্ড ব্লেড হয় এখন ধুনীয়া হাৰ্ড ব্লেড হয় ষ্টেনলিৰ ব্লেড হয় হাতত ধুনীয়াকৈ আহি যায় মিনি হেক্সৰ ব্লেড হয় ঘৰৰ সৰু সুৰা কামবিলাকৰ কাৰণে খুব ভাল খুব প্ৰয়োজনীয় বস্তু কোৱালিটিটো খুব ভাল লাগিছে ফিনিশিং মেটেৰিয়েল ফিনিশিংটো ধুনীয়া দিছে মই ইয়াক 150 টকাত 149 টকাত আমাজনৰ পৰা কিনিছিলো আৰু 150 টকাৰ ভিতৰত মানে মিনি হেক্সৰ বিলাকৰ ভিতৰত এখন খুব ভাল হেক্সৰ হয় মোৰ খুব পছন্দ হৈছে আশা কৰিছো আপোনালোকৰ ভাল লাগিব গতিকে বন্ধু-বান্ধৱীসকল আজিৰ এই হেক্সখনৰ ৰিভিউটোত ইমানেই আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে তেন্তে প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ নিশ্চয় কৰিব আৰু কমেন্ট সেকশনত লিখি পেলাই মোক জনাওক যে আপুনি কি ভাবে এই হেক্সখনৰ বিষয়ে বা আপোনাৰ চকুত যদি 150 টকাৰ ভিতৰত ইয়াতকৈ কিছুমান ভাল মিনি হেক্সৰ আছে তেন্তে তাকো মোক জনাব পাৰে কমেন্ট সেকশনত আৰু আসামিজ টেক গুৰু নামৰ এই চেনেলটোত মই বিভিন্ন টেকনিক্যাল নিউজ প্লাস গেজেট ৰিভিউ আৰু এনেকুৱা টেকনিক্যাল ভিডিওজ দি থাকো গতিকে যদি আপুনি এনেকুৱা ভিডিওবিলাক ভৱিষ্যতে চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ পুনৰ লগ পাম পৰৱৰ্তী ভিডিওত তেতিয়ালৈকে বিদায়